পাহি ক সঁচা ময়ো তোক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলোঁ ঠিক আছে আজি নহ'লে আবেলি 4 মান বজাত তই মোক লগ কৰিবি হ'ব দে তাইক বাৰু মই কথাটো কেনেকৈ ক'ম কিবা এটা কৰিব লাগিব ৰ তাই যদি মোক বেলেগ কথা ক'বলৈ মাতিছে নাই বেলেগ আকৌ কেলৈ ক'ব নহ'লে মাথা ৰৈলে মাতিবনে চাৰ্ট বেলেগ এটা পিন্ধি যাওঁ নিব নালাগে ৰঙাটো তাই ভাল পায় এবাৰ আখৰা এটা কৰি চাওঁ কেনেকৈ ক'ম এই পাহি কি অকৰা মকৰা কৰিছোঁ হে অলপ স্মাৰ্ট হবি আকৌ কি গাঁৱলীয়া ভূতটো নিচিনা কৰি আছ পাহি মইতো কথা এটা ক'ম নাই ইয়াতে নহ'ব যি হ'ব তাইক মই মাথাৰিত ক'মগৈ ইয়াত এইবোৰ কৰি এনেই টাইম পাছ কৰি লাভ নাই 4টা বাজিল নাব দুটা বজাই নাই কিনা বুজিলে 3টা বাজিয়ে গ'ল সেজন চাগে তাৰ ৰখি আছে গৰু কথা তই চিন্তা কৰিব নালাগে নহয় মই জালিয়াক কৈ থৈছো আৰু নহ'লেও মই মাথাৰ পৰা ঘূৰি আহোঁতে লৈ আনিম মোৰ আজি বহুত ডাঙৰ কাম এটা আছে দেই মোৰ ৰাখি থাকিবি जानी मेरी जाने मन बचपन का प्यार का मान जानी मेरी जाने मन ओए ओए सॉरी टन मोरा আগৰ ওলাই দিছ তই আইছ কি আগৰ ওলাই দিছ আকৌ তই আইছ হ'ব দুপ পালি নেকি নাই পজা হ'ব দুপ নাপালে যদি মোৰ যাওঁ মই দেৰি হৈছে বিশেষ কাম আছে মোৰ যা এইটো একেবাৰে ৰং দিছ ক'ত যা সৰি আই দিম হা আরে ধুনীয়াকৈ লাগ দেই পৰিৱেশ কাক বোলে প্ৰতিপলে প্ৰেম কিজানে ননি তোমাতে আমৰে তুনা ঐ জনা ভিডিঅ' এটা দিয়াচোন মই নানিলোঁ প্ৰতিক্ষণে জোনাকী পৰুৱাৰ দৰে জোনা ঐ জোনা স্যার লিখিলি না স্যার না লিখা চাও স্যার না লিখা একোৱে লিখা নাই নেকি চাও স্যার না লিখা চাও চিলত চাও স্যার না লিখা চাও স্যার না লিখা চাও এইবোৰ কি লিখিব লাগিছে বদমাছি কৰিব হা বেলেগ কাম নাই পঢ়া শুনাত ধান্দা নাই এইবোৰ কি কৰিব দুবাহু মেলি অহা পুতিৰ কুঁৱলী প্ৰণয়ৰ শেষটো পাৰ যেনে অনুভূতি তোমাৰ মৰমে মোক হিয়া আজুৰিছে মোৰ মন তোমাতে আহৰে ঐ ছোৱালী কেতিয়াবা পালিহি নেকি ঐ শুন না তোক যে মই ইমান দিনৰ পৰা কথা এটা ক'ব লগা আছিলে তই কথাবোৰ কম বুলি ভাবি থাকিলে নহ'ব ন চা মই কোৱাটো শুন তই কথাটো কৈ দে তাইক কম বুলিতো সদায় ভাবোঁ ন কিন্তু তাইক দেখিলে মই সাহসে কথা শুনাব জানো চা তাই কথাবোৰ ভালকৈ নলয় আমাৰ বন্ধুত্বৰ সম্পৰ্কটো বেয়া নহওক বুলিয়ে অতদিনে কোৱা নাই চৰিয়াই দিম একেবাৰে
তই ইমান দিনে তাইক কথাটো কোৱাই নাই কৈ দিবি তাইক নহ'লে তোৰ পাহি বেলেগে লৈ যাব এইটো কি কথা কৈ আৰু কি তই ছোৱালী নিচিনা এইবোৰ কথা বুলিও থাক মই চৰিয়াই দিব দিন দুপৰ এইবিলাক কি কৈছো নিতনি অঁতাই দিছো যে এই মোৰ আঁতৰি এইটো যা ঐ কি হ'ল আকৌ তোৰ কি ভাবি আছনো নাই একো ভবা নাই তোৰ কথাটো কচোন ক ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে মোক ল'ৰা এটাই বহুতবাৰ ভাল পোৱাৰ প্ৰস্তাৱ দিছিলে কিন্তু মই প্ৰত্যেকবাৰেই নাকচ কৰিছিলোঁ কেনেকৈ বুজাওঁ বাৰু তাইতো বুজিবও চেষ্টা কৰিব লাগিব ন পাহি প্লিজ মোক বুজিব চেষ্টা কৰা বহুত ভাল পাওঁ তোমাক চোৱা মই তোমাক আগতে এইবোৰ কথা কৈছোঁৱেই নেক্সট টাইম মোক আৰু এইবোৰ কথা কৈ ডিষ্টাৰ্ব কৰি নাথাকিবা পাহি প্লিজ চাওঁ আঁতৰ হোৱা ল'ৰাটো বহুত ভাল হয় জান মানুহৰ প্ৰতি থকা তাৰ ভাল পোৱা মানুহৰ কাৰণে সমাজৰ কাৰণে কিবা এটা কৰিব বিচৰা তাৰ সেই মনটো তাৰ সেই দিশবোৰে মোক বৰকৈ আকৰ্ষিত কৰিব ধৰিলেও আৰু অৱশেষত মোৰো তাক ভাল লগা হ'ল লাহে লাহে আৰু মই তাৰ প্ৰস্তাৱত সন্মতি জনালোঁ আৰু যোৱা বছৰ সি নতুনকৈ এটা চাকৰিটোত যোগদান কৰিছে এইবোৰ কথা মই তোকে প্ৰথমতে জনাইছোঁ কিন্তু কি তাৰ নামটো আফতাব হুছেইন মুচিনৰা বহুত চিন্তাত পৰিছোঁ জাননে ঘৰত বাৰু এতিয়া কথাবোৰ কেনেকৈ জনাওঁ মই মা দেউতাই বা কথাবোৰ কেনেকৈ লয় তই তেনেকৈ কৈছ তহঁতি উচ্চ শিক্ষা গ্ৰহণ কৰিছ আমাতকৈ পৃথিৱীখন ভালকৈ দেখিছ তথাপিতো এনেকুৱা ধৰণৰ চিন্তাবোৰ কিয় প্ৰশ্ৰয় দিছ কথাবোৰ ইমান সহজ নহয়ো ঘৰখনৰ কথা চিন্তা কৰি সমাজৰ কথা চিন্তা কৰি ভয় লাগিবই দেচোন তাৰ জাত পাত ধৰ্ম চাই ভাল পাইছিলি নে স্বভাৱ চৰিত্ৰ চাই ভাল পাইছিলি সি বহুত ভাল ল'ৰা হয় জান মোক বহুত বুজি পায় আৰে ভাল পোৱাৰ আগত যেতিয়া একো নাভাবিলি এতিয়া ভাবি আছ কিয় মা দেউতাই যদি এতিয়া আমাৰ সম্পৰ্কটো মানি নলয় তেতিয়া কি কৰিম কচোন চা বৰ্তা বৰ্মাৰ লগত ভালকৈ কথাবোৰ আলোচনা কৰ নিশ্চয় বুজি পাব দুইটাই দুটাক ভাল পোৱা যেতিয়া শেষ পৰ্যায়লৈকে চেষ্টা কৰ এই পৃথিৱীত সংগ্ৰামৰ অবিহনে পোৱা কোনো বস্তুৰে মূল্য নাথাকে তই জানই তোক মা দেউতাই সৰুৰে পৰা কিমান বিশ্বাস কৰে সৰুৰে পৰা তই লগত থাকিলে য'তে নগ'লেও মা দেউতা নিশ্চিন্ত হৈ থাকে আকৌ এবাৰ তই মোৰ হৈ কথাবোৰ বুজাবিনে মাহঁতক তই কৈছ মই নকৰিম মই এটা কথাই জানো ধৰ্মৰ বাবে মানুহ নহয় মানুহৰ বাবেহে ধৰ্ম প্ৰেম ভালপোৱা এই সকলোবোৰে পৃথিৱীখন ধুনীয়া কৰে তই চাই থাক আফতাবৰ লগত তোৰ বিয়াৰ পাতিহে এৰিম জানো আৰু কি হৈ গ'ল ভগৱানে সকলোবোৰ ভাল কৰিলেই হয় আৰু ঐ তই মোক কথা এটা ক'ব লগা আছে বুলি কৈছিলে নহয় ক আকৌ কি কথা হে মই কিবা ক'ম বুলি কৈছিলোঁ জানো পাহৰিয়ে থাকিলোঁ নহয় হ'ব দে পাছতে ক'ম দে মোক আকৌ মায়ে গৰুও আনিব কৈছে বুজিছনে ৰাতিকৈ গৰু নাপালে মোক দিব প্ৰেম মানে প্ৰাপ্তি নহয় এজনে আনজনৰ সুখৰ বাবে কৰিব পৰা সৰ্বোচ্চ ত্যাগেই হৈছে প্ৰেম অপ্ৰাপ্তিৰ মাজতো থাকে অসীম ভালপোৱা মৰমবোৰ এনেকুৱাই